হিন্দু মহিলাই বোরখা পিন্ধি খুজিছে চান্দা। মুছলমানৰ ফেহ ধৰি মাদ্ৰাছাৰ বাবে ধন বিচাৰিছে হিন্দু এগৰাকী মহিলাই। বোরখা পৰিধান কৰি সাহায্য বিচাৰি ধৰা পৰিল এগৰাকী হিন্দু মহিলা। কালেকশন কৰিব আহিছে কিন্তু কিয় পলাইছে? পলাব লগা কিয় হৈছে? কিয় পলাইছে আপুনি? ঘটনাটো নলবাৰীৰ খগ্ৰাপাৰাৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'। কালেকশন কৰিব আহিছে কিন্তু কিয় পলাইছে? পলাব লগা কিয় হৈছে? কিয় পলাইছে আপুনি? আপুনি কিয় পলাইছে? নহয় ভিডিঅ' আপুনি পলাইছে কিয়? কিয় পলাইছে? অন্য ধৰ্মৰ মাইকী হয় কিয় বৰখা পৰিধান কৰি এনেকৈ কালেকশন কৰি আছে? কিয় পলাইছে বাইদেউ? ধৰক বাইদেউ। নহয় বাইদেউ, ভিডিঅ'টো একো ডাঙৰ কথা নহয়। আৰু স্বীকাৰ কৰিছে মৌচুমী বৰ্মন এনেকৈ বৰখা পৰিধান কৰি এয়া আমাৰ মুছলমানৰ কলংক কৰিব আহিছে। ঘগ্ৰাপাৰতে হওক বিভিন্ন বাছ কালেকশ্যন কৰি আছে। গতিকে এইসকলে কলংকিত কৰি আছে আমাৰ অসমখন। ল'ৰা মাদ্ৰাছাত পঢ়াৰ কথা কিয় কৈছিল আপুনি? আমি পইচা দিম কথা নাই, মাদ্ৰাছাত পঢ়িছে কিবা স্কুল পঢ়িছে, কি কাৰণত কৈছিল আপুনি? হা এনেকৈ ঠগবাজি কৰিব আহিছে। দি আছো বাইদেউ। কালেকশন কৰিব আহিছে কিন্তু কিয় পলাইছে? পলাব লগা কিয় হৈছে? কিয় পলাইছে আপুনি? আপুনি কিয় পলাইছে? নহয় ভিডিঅ' আপুনি পলাইছে কিয়? কিয় পলাইছে? অন্য ধৰ্মৰ মাইকী হয় কিয় বৰখা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে? কিয় পলাইছে বাইদেউ? ধৰক বাইদেউ। নহয় বাইদেউ, ভিডিঅ'টো একো ডাঙৰ কথা নহয়। দেখিছে আপোনালোকে অন্য ধৰ্মৰ মাইকী কিন্তু বৰখা পৰিধান কৰি দোকানে দোকানে গাড়ী কালেকশ্যন কৰি আছে। আৰু মই নাম সুধিলোঁ, আমাৰ দোকানটো আহিছে একো ডাঙৰ কথা, আমি পইচা দিম কিন্তু